হাই ফ্ৰেণ্ডছ, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি ভিডিঅ'টো হৈছে আপুনি ঘৰত বহি কেনেকৈ মোবাইলৰ পৰা মুভি টিকেট বুকিং কৰিব পাৰিব। আমি আচলতে মুভি টিকেট বুকিং কৰিব বা মুভি চাব হ'লে আচলতে আমি চিনেমা হলত তাত গৈ মুভি টিকেট কাটিবৰ কাৰণে লাইন পাতিবলগীয়া, বহুত দীঘলীয়া লাইন লাগে। চ' এইবিলাক অসুবিধা দূৰ কৰিবৰ কাৰণে কিছুমান এপছ বনাইছে মানে আপোনাৰ মুভি টিকেট বিক্ৰীৰ কাৰণে। চ' সেই টিকেটটো আপুনি মোবাইলৰ পৰা কেনেকৈ বুকিং কৰিব সেইটো আজি মই দেখুৱাব বিচাৰিছোঁ। আৰু প্ৰথমতে তাত গৈ কেনেকৈ আপোনাৰ মুভি টিকেটটো বুকিং কৰিব সকলোখিনি মই তাত দেখুৱাই দিছোঁ। আৰু চাই ভাল পাব আজি ভিডিঅ'টো আপোনালোকে। মুভি যদি চাই ভাল পায় বা মুভি টিকেট যদি ঘৰতে বহি কৰিব বিচাৰিছে চ' কৰিব পাৰে। সেইটো আমি আজি দেখুৱাব বিচাৰিছোঁ মই। চাওক, প্ৰথম আমি যাব লাগিব প্লে' ষ্ট'ৰত যোৱাৰ পাছত ইয়াত আপোনাৰ অনলাইন মুভি টিকেট বুক কৰিবৰ কাৰণে আপোনাৰ বুক মাই শ্ব' মাৰিব লাগিব। ইয়াত বুকটো মাৰোঁতে মই ইয়াত দেখাইছে বুক মাই শ্ব', এইটো আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি দিলোঁ। আপোনাৰ ইয়াতে আহিলে ইনষ্টল কৰি দিছোঁ। ইনষ্টল হৈ আছে। আৰু এতিয়া মই অ'পেন কৰি দিছোঁ। আপুনি ভালকৈ চাই ল'ব। এনেই আপোনাৰ দেখুৱাব প্ৰথমতে বুক মাই শ্ব' বুলি। তাৰপিছত আপোনাৰ ইয়াতে চিলেক্ট কৰিব লাগিব লেংগুৱেজটো। ইয়াত হিন্দী, তামিল, তেলেগু, মালায়ালম, মাৰাঠী, কানাডা এনেকৈ আছে। আৰু আপোনাৰ প্ৰথম অপশ্যন ইংলিছটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি দিছোঁ মই ইংলিছটো। আৰু আপোনাৰ ফেচবুকৰ লগতো কানেক্ট কৰিব পাৰে। আৰু যদি কৰিব নিবিচাৰে স্কিপ মাৰি দিব ওপৰত। স্কিপ কৰি দিছোঁ, এলাও কৰি দিব। ইয়াত আপোনাৰ ইউ আৰ ইন ডিব্ৰুগড় দেখুৱাইছে। আপোনাৰ ইয়াতে চিটি চিলেক্ট কৰিব পাৰে। কোন চিটিৰ পৰা আপুনি মুভি বুক কৰিব। ইয়াতে মুভি, ইভেণ্টছ, প্লেচ, স্পৰ্টছ সকলোতে ইয়াত দেখুৱাইছে। আপোনাৰ ইয়াৰ ৰাইট ছাইডৰ তিনিডাল লাইনত চিলেক্ট কৰিব। ইয়াত আপোনাৰ লোকেশ্যনটো আপোনাৰ চেঞ্জ কৰিব দেখাব। আৰু আপোনাৰ ইয়াতে লগ ইন কৰিব লাগিব। আৰু মই ইয়াত লোকেশ্যনটো চেঞ্জ কৰি দেখুৱাইছোঁ। আপোনাৰ ইয়াত লোকেশ্যনটো এনেকৈ দেখুৱাব। আৰু এইটো এইকেইটা ফিক্স আছে ওপৰত। আৰু আপুনি ইয়াত চাৰ্চ কৰিব পাৰে। ধৰি লওক আপুনি গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা দেখুৱাব মানে। গুৱাহাটী অলৰেডি আহিছে। আমাৰ ডিব্ৰুগড়ৰ পৰা আপোনাৰ গুৱাহাটী হৈ গৈছে। এতিয়া গুৱাহাটী চিনেমা হলৰ আপোনাৰ বুকিং কৰিব পাৰিব। আপুনি ধৰি লওক সঞ্জুখন বুকিং কৰিব বিচাৰিছে। চ' আপোনাৰ ইয়াত বুক নাও মাৰিব লাগিব। আপোনাৰ ইয়াতে আজি কাইলৈ 22 জুলাই। চ' 22 চিলেক্ট হৈ আছে। আপোনাৰ ইয়াতে গুৱাহাটী চিটি চিনেমা হলবিলাক দেখুৱাইছে। আপোনাৰ চিনেপলিছ, চেণ্ট্ৰেল ৱৰ্ল্ড এইবিলাক দেখুৱাইছে এনেকৈ। কাৰ্নিভেল চিনেমাছ, PVR এনেকৈ দেখাইছে। আপোনাৰ গোটেই তাত যোনকেইটা আপোনাৰ চিনেমা হল দেখুৱাব সেইকেইটা চিনেমা হলৰ আপোনাৰ টিকেট বুকিং কৰিব পাৰিব। মই ইয়াত আপোনাৰ দেখাইছোঁ চিনেপলিছৰ প্ৰথমটো। চিনেপলিছৰ আপোনাৰ কাইলৈ আপোনাৰ 9:30 পৰা দেখুৱাইছে, 3:35 পৰা আছে আৰু 8:45 PM আছে। আপোনাৰ ইয়াতে 9:30
যদি চাব বিচাৰে আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনটো দেখুৱাইছে, ইয়াতে একচেপ্ট কৰি দিব। অলৰেডি সকলোখিনি একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ পিছত আপোনাৰ এইটো দেখুৱাব আপুনি কিমান টকাৰ চাব বিচাৰে। নৰ্মেলি আপোনাৰ 140, 160, 180, 250 আপোনাৰ ইয়াত যদি এভেইলেবল নাথাকে আপোনাৰ 250টো ইয়াত দেখুৱাইছে চ'ল আউট VIPটো। চ' আপুনি সেইটো চাব নোৱাৰে, আপোনাৰ বাকীকেইটা চাব পাৰিব 180, 160। ধৰি লওক মই 180 চাম। 180 আপোনাৰ চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছত এনেকৈ দেখুৱাব। আপোনাৰ ছিট চিলেক্ট কৰিব লাগে। আপুনি 180 লিষ্টখনত যাব। ইয়াত আপোনাৰ কোনকেইটা ছিট খালী হৈ আছে। আপোনাৰ ব্লেক বেকগ্ৰাউণ্ড থকাকেইটা আপোনাৰ অলৰেডি বুকিং হৈ গৈছে। আপোনাৰ বাকী হোৱাইট চিন থকাকেইটা আপোনাৰ ইয়াতে বুকিং কৰিব পাৰে। চ' মই বুকিং কৰিছোঁ 10 আৰু 11। 10 আৰু 11 আপোনাৰ গ্ৰীণ ছিগনেল দেখুৱাইছে আৰু ইয়াতে মই যদি 10 আৰু 11টো বুকিং কৰিব লাগে, ইয়াতে মই চিলেক্ট কৰি দিছোঁ আৰু চিলেক্ট কৰাৰ পাছত আপোনাৰ গ্ৰীণ ছিগনেল আহিছে আৰু তলত গৈ পে' 360 ৰুপিজ। আপোনাৰ ইয়াতে দুটাত 180 টিকেট 360 পে' কৰিব লাগিব বুকিং কৰিবৰ কাৰণে। ইয়াতে মই 360 পে' 360 চিলেক্ট কৰি দিছোঁ, অ'কে কৰি দিছোঁ। অ'কে কৰাৰ পাছত আপোনাৰ ইয়াতে ইমেইল আৰু ফোন নম্বৰ দেখাব। মই এইখিনি অলৰেডি কৰিছোঁ বুকিং কৰোঁতে, আৰু এতিয়া মানে বুকিংটো কেনেকৈ কৰিবলৈ আপোনাক দেখুৱাইছোঁ। চ' ইয়াত মই ইমেইল আৰু ফোন নম্বৰ নিদিওঁ আৰু ইয়াত আপোনাৰ ইমেইল আৰু ফোন নম্বৰটো দিব লাগিব। দিয়াৰ পিছত আপোনাৰ ডান কৰি দিব তলত। ডান কৰাৰ পাছত আপোনাৰ বাকীবিলাকতো মই বেলেগ ভিডিঅ'বিলাক দেখুৱাইছোঁ, ডেবিট কাৰ্ডৰ পৰা কেনেকৈ পইচা এইবিলাক আপোনাৰ কাটিব পাৰি। চ' ইয়াতে আপোনাৰ সেইটো অপশ্যন আহিব ইমেইল আৰু ফোন নম্বৰ দিয়াৰ পিছত। তাৰপিছত আপুনি আপোনাৰ মুভি টিকেট বুকিং কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, আপুনি এতিয়া দেখিলে যে কেনেকৈ বুকিং কৰিব লাগে বুক মাই শ্ব'ত গৈ। সেইটো আপুনি দেখিলে ডাইৰেক্ট মই দেখুৱাই দিছোঁ। একাউণ্টটো কেনেকৈ খুলিব লাগে সেইটো দেখুওৱা নাই। এতিয়া দেখাম মই আপোনালোকক কেনেকৈ আপোনাৰ একাউণ্টটো ছাইন আপ কৰিব বুক মাই শ্ব'ত গৈ। সেইটো মই দেখুৱাই দিছোঁ। আহক চাম আমি। প্ৰথম আপোনাৰ এপছটো ইনষ্টল কৰাৰ পিছত ছাইন ইনটো কৰিব লাগিব। প্ৰথমতে আপোনাৰ একাউণ্টটো খুলি ল'ব লাগিব। ছাইন আপ কৰি এপছত যাব লাগিব। প্ৰথমতে আপোনাৰ এপছত যোৱাৰ পাছত একে পদ্ধতিত যাব লাগিব। ইয়াতে মোৰ গুৱাহাটী আৰু ডিব্ৰুগড় যিকোনো এটা লোকেশ্যন চিলেক্ট কৰিব দিছে। মই এতিয়া ডিব্ৰুগড় কৰি দিছোঁ। আপোনাৰ ৰাইট চাইডে যাব, তিনিডাল বাৰত চিলেক্ট কৰিব আৰু আপোনাৰ ইয়াতে ওপৰত ৱেলকাম গাইজ বুলি লিখা আছে। ইয়াতে আপুনি লগ ইন আৰু ছাইন আপ কৰিব পাৰে। ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইটো এখন চাৰ্ট আহিব আৰু আপোনাৰ ইয়াত ছাইন আপ কৰিব হ'লে আপোনাৰ প্ৰথম ইণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ অৰ ইমেইল। আপোনাৰ ইয়াত মোবাইল নাম্বাৰ নহ'লে ইমেইল দবাব লাগিব। মই ইয়াত মোৰ নাম্বাৰটো দবাই দিছোঁ। মই মোৰ নম্বৰটো লিখি দিছোঁ। লিখাৰ পাছত লগ ইন কৰি দিছোঁ। লগ ইন কৰাৰ পাছত আপোনাৰ মোবাইলটো ভেৰিফাই কৰিছে হয়নে নহয়। 7002451736 এইটো যদি হয় আপুনি ইয়াত নেক্সট কৰি দিব। চেণ্ডিং ইয়ৰ ক'ড আপোনাৰ মোবাইলত ভেৰিফিকেশ্যন ক'ড আহিব। মোৰ ইয়াত আহি গৈছে অলৰেডি। ভেৰিফিকেশ্যন ক'ডটো আপোনাৰ 867526।
867526 মই এইটো আছিলে ভেৰিফিকেশ্যন কোড মোৰ মোবাইলত অহা আৰু মই এইটো আপুনি যেনেকৈ পাবতো তাৰপিছত আপুনি কণ্টিনিউ কৰি দিব। এতিয়া মই ইয়াত মোবাইল নাম্বাৰটো ভেৰিফাইড হৈ গৈছে আৰু মোৰ একাউণ্ট বনি গৈছে। এতিয়া মই মোৰ মোবাইলৰ পৰা বুকিং কৰিব পাৰিম আৰু মোৰ মোবাইল নাম্বাৰত এটা একাউণ্ট হৈ গৈছে বুক মাই শ্ব'ত আৰু এই মোবাইল নাম্বাৰটি মোৰ একাউণ্ট বনিছে আৰু মই যদি বুকিং কৰোঁ মোৰ মোবাইল নাম্বাৰত মেছেজ আহিব আৰু যদি আপুনি ইমেইলত কৰে ইমেইলত মেছেজ আহিব। ত' এনেকৈ আপোনাৰ প্ৰথম বুক মাই শ্ব' এপত গৈ প্ৰথমে এনেকৈ ছাইন আপ কৰি ল'ব লাগিব। তাৰপিছত আপুনি ছাইন আপ কৰি লোৱাৰ পাছৰ পৰা আপুনি মোবাইল নম্বৰ দি লগ ইন কৰি একাউণ্টটো তাৰপিছত আপুনি মানে যোনখন চিটিত যায় সেইখন চিটি আপোনাৰ ছিলেক্ট কৰি তাৰ পৰা আপুনি মুভি টিকেট বুক কৰি চিনেমা চাব পাৰিব। চ' ফ্ৰেণ্ডছ আজি দেখিলে আপোনালোকে মোবাইলৰ পৰা কেনেকৈ মুভি টিকেট বুকিং কৰিব পাৰি আৰু সকলোখিনি মই দেখুৱাই দিলোঁ আপোনালোকক আৰু বুক মাই শ্ব'ত গৈ কেনেকৈ আপুনি একাউণ্ট খুলিব লাগে সেইটোও দেখুৱাই দিলোঁ আৰু কেনেকৈ আপোনাৰ মুভি টিকেট বুকিং কৰিব লাগে আৰু পে' কৰিব লাগে সকলোখিনি দেখাই দিলোঁ। নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে আৰু কিছু হ'লেও আপুনি চাই লাভান্বিত হ'ব। চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ত' থেংক ইউ।